দোস্ত ওয়েলকাম টু মাই ইউটিউব চেনেল সাইবুদ্দিন ব্লগ। এতিয়া বৰ্তমান মই গৈ আছোঁ এতিয়া পলু ফাৰ্মত, মানে গড় হাতী বাঘ চব চাব পাৰিব। আজি সম্পূৰ্ণ দেখুৱাই দিম, আপোনালোকে মোৰ লগলৈকে আহি থাকিব। আৰু মই এখন দেখিছেনে আপাচি এখন লৈ লৈছোঁ, পিছফালে জেগা আছে, আপোনালোকে যদি আহে তেনেহ'লে বহি লওক পিছফালে আৰু গৈ থাকোঁ। আৰু এইজনী মোৰ ভনী হয়, মানে বঢ়িয়া ফিল্ম কৰে, আজি চাব পাৰিব ফিল্মকেইটা তাই। তাৰমানে আহক ভিডিঅ' এতিয়া বৰ্তমান হেৰি আহি পাইছোঁ, বুনপাৰা আহি পাইছোঁ, আপোনালোকে চাব পাৰিব। এই বুনপাৰা আহি পাই গ'লোঁ, আপোনালোকে দেখা পাইছে বুনপাৰা মন্দিৰ হয়, ডাঙৰ মন্দিৰ। বহুত বেয়াকে পৰিছে দেই। অ' মাই গড, ডাঙৰ এক্সিডেণ্ট হৈছে দেই। মানুহজন পৰিছে, পকা ৰাস্তা ফাটি গৈছে, ভাঙি গৈছে। এনেকৈ পৰিছে, এনেকৈ গাড়ী চলাব নালাগে, বহুত স্পীডত আহিছিল হ'বলা, সেইটো কাৰণে এনেকুৱা হৈছে। বাৰু শিক্ষা পাই গ'ল। ফাইনেলি আহি পাই গ'লোঁ, আৰু বেছি নাই, অকণমান আছে, আপোনালোকে চাব পাৰিব। আপোনাক সুন্দৰকৈ দেখাম, আপোনালোকৰ চালে মানে মনটো বৰ পাতিছে গলি যাব। আৰু চাই থাকক, দেখা পাইছে ফাইনেলি পলু ফাৰ্ম আহি পাই গ'লোঁ। ইফালে সিফালে চাই লওক। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া বৰ্তমান আহি গ'লোঁ পলু ফাৰ্মত। পলু ফাৰ্মত আহিছোঁ, আপোনালোকে চাই থাকক, ভিডিঅ'টো সম্পূৰ্ণ চাব। এই আহি পাই গ'লোঁ, এই দেখিছোঁ নহয়, এইটো এটা বাঘ দৌৰ মাৰিছে বৰ্তমান। মই দেখুৱাব চেষ্টা কৰি আছোঁ, আপোনালোকে আহি থাকক, মই দেখাই আছোঁ। আহক আহক, বাঘটো চাব কিমান ডাঙৰ বাঘ। এইটো এটা বাঘ মস্ত, এইটো এটা হাতী। এইটো আপোনালোকে দেখা পোৱা নাই, মই চাই আছোঁ, কিন্তু মই দেখুৱাব চেষ্টা কৰি আছোঁ। এইটো বৰ্তমান গড়টো চাই লওক, কিমান ডাঙৰ গড় দেখিছেনে? কি সিফালে দেখা পাইছে, সেইবিলাক হাতী হয়। প্ৰিয় আছে, এজনী মোৰ ভনী হয়, তাৰমানে মোৰ মামা ছোৱালী নহয়, মামী ছোৱালী। আৰু আপোনালোকে গম পাইছে, মামী ছোৱালী, কিন্তু মামাৰ নহয়। আৰু তাৰমানে এতিয়া বৰ্তমান ইয়াত ডেন্স চলিব, আপোনালোকে ডেন্স চাব পাৰিব। মানে এইটো চেনেলটো এইটো নহয়, এইটো মোৰ আৰু এটা বেলেগ আছে, সাইফুদ্দিন A2Z, এইটো চেনেলত চাৰ্চ কৰিলে পাই যাব। প্ৰিয় আছে, এইবিলাক গছবিলাক যেন দেখা পাইছে, গছবিলাক হৈছে আপোনাৰ পলু গছ বুলি কোৱা হয়। এইটো পলু গছ, তাৰমানে ইয়াৰ পলু গছ, তাৰমানে এইটোৰ বহুত কামত লাগে মানে গছটো। আৰু এইটো আপোনালোকে চাগে গম পাইছে পলু গছ কি বস্তু। এইটো ইয়াত ফিল্ম শ্বুটিং কৰা হয়, ইয়াত মানে আপোনাৰ ছলমা খান, শ্বাহৰুখ খান, আমিৰ খান, মানে যিমান এক্টৰবিলাক আছে, মানে এক্টৰবিলাক ইয়াত আহি লৈ আৰু শ্বুটিং কৰে। তাৰমানে ইয়াত সিদিনাখন ছলমা খানে মানে শ্বুটিং কৰি গৈছে এইখন পলু ফাৰ্মত, গম পাইছে। যিহেতু এতিয়া তুমি ইয়াত আহিছা, এতিয়া বৰ্তমান কেনেকুৱা লাগিছে ইয়াত আহিব? বহুত ধুনীয়া লাগিছে, ভাল লাগিছে জেগাখিনি চাই। আৰু হয় নি, অকণমান টানকৈ ক'বা আকৌ, এয়া মানে ৰাইজে ভিউ আছে, মানে বৰ্তমান এতিয়া শুনা নাই, কোনো শুনা নাই এতিয়া। হ'ব, ঠিক আছে, পানী এগিলাচ খুৱাই দিম, পানী এগিলাচ খাই দিলে মানে অলপ চাউণ্ডটো বাঢ়িব। আৰু এতিয়া বৰ্তমান ইয়াত যিহেতু আহিছোঁ, এতিয়া কিহৰ কাৰণে আহিছিলোঁ? ফাইনেলি তাৰমানে ইয়াত বৰ্তমান আপোনাৰ বিয়েৰ চিয়েৰ চব চলে। তাৰমানে এইটো দেখি যাওক, আপোনালোকে চাই লওক, ইয়াত বিয়েৰ বটল, এইটো তাৰমানে ইয়াত বিয়েৰ বটলো খাই লৈ মানে লাং খাই পৰি থাকে ইয়াত। আৰু আপোনালোকে দেখুৱাই আছোঁ, আহক। বৰ্তমান ছলমা খান, শ্বাহৰুখ খান যেন আহে শ্বুটিং কৰিবৰ কাৰণে। তাৰমানে শ্বুটিং কৰাৰ সময়ত মানে ইয়াত আপোনালোক দেখুৱাব চেষ্টা কৰিছোঁ, দেখা পাইছে। ইয়াত মানে কি কৰে, ছলমা খান, শ্বাহৰুখ খান চবেই আহে মানে ইয়াত শ্বুটিঙত, মানে ইয়াত ভাত তৰকাৰী বনাই পেলাই মানে খায়। আৰু ইয়াত কি বনাই আছে, মানে আমি ক'ত আহিছোঁ এতিয়া বৰ্তমান? পলু ফাৰ্মত আহিছোঁ না। এতিয়া পলু ফাৰ্মত আহি পেলাই কেনেকুৱা লাগিছে? এতিয়া বৰ্তমান আমি গৈ আছোঁ, এতিয়া ক'ত যাম? এতিয়া পানী গেটত, চুইচ গেট, মানে সেইটোৱে পানী গেট। আৰু এতিয়া আপোনালোকে চাব পাৰিব, তেনেহ'লে বলক মানে পিছে মানে মনে আহিব, পিছে আহিব, মনে আহি থাকিব। আৰু তেনে বলক। ফাইনেলি এতিয়া বৰ্তমান দলংখন আহি পাইছোঁ, এখন চাই লওক, বহুত দীঘল দলং।
এইটো পাৰ সংগে 2 ঘণ্টা সময় লাগি যায়, 2 ঘণ্টা সময় লাগি যায় এইটো ইমান দীঘল তাৰমানে। এই আমি এতিয়া তাৰমানে ইয়াত বৰ্তমান ভিডিঅ' এটা শ্বুট লৈছিলোঁ তাৰমানে ডেন্স। মোৰ চেনেলটো চাব পাৰিব ডেন্স তাৰমানে। ডেন্স মানে এইটো আপোনাৰ এই মানে 5 ফুট দিন টু জেড এইটো চেনেলত তাৰমানে এৰি দিম, আপোনালোকে চাব পাৰিব। তেনেহ'লে বলক মই এতিয়া বৰ্তমান হেৰিত গৈ আছোঁ, এতিয়া পানী গেট মানে তাত গৈ আছোঁ। চাব দোকান আপোনাৰ বহুত গৰম পানী আৰু ফাইনেলি আহি গ'লোঁ এতিয়া পানী গেটৰ ওচৰত, চুইচ গেটৰ ওচৰত আহি গ'লোঁ। এতিয়া আপোনালোকে দেখা পাইছে এইটো চুইচ গেট হয়, চাই লওক। আৰু আপোনালোকে তলত চাব পাৰে, তলত দেখুৱাই আছোঁ আপোনালোকক। এইটো দেখা পাইছে, চাই লওক। বহুত তলত মানে এইটো পানী একদম হৈ থাকে, পানী গৈ থাকে তাৰমানে, গম পাইছে। মই আপোনালোকক দেখুৱাব চেষ্টা কৰি আছোঁ, চাই দিয়ক। ভিউৱাৰ্ছ, এই পানীখিনি দেখা পাইছে, পানীখিনি এতিয়া বহুত কম। যেতিয়া মানে বৰষুণ পৰে মানে পানী পূৰা ফুল হৈ যায়। আৰু এইটো যেন দেখা পাইছে, ইয়াৰ পৰা মানে পানীখিনি মই দেখাই আছোঁ আহক। ভিউৱাৰ্ছ, এই বস্তুটো চাওক ভালকৈ। ইয়াত মানে পানীখিনি পূৰা গোট খাই যায়। যেতিয়া মানে গোট খাই যায় ভিতৰৰ ফালে মানে পানীটো পাছ হৈ যায়। পাছ হৈ যোৱাৰ লগতে মানে সকলো বিল নদীত জইন হৈ যায়। আহক সিফালে মই দেখাই আছোঁ আহক। ভিউৱাৰ্ছ, মই এতিয়া বৰ্তমান তলত গৈ আছোঁ, আপোনালোকক চাই দিব। তলত গৈ মই দেখাই আছোঁ আপোনালোকক পানী কিমান আছে আপোনালোকে চাব পাৰিব। আহক, এইটো চাওক ভালকৈ। ইয়াৰ পৰা পানীখিনি এইফালে ছাপ্লাই আহে, গম পাইছে। ভিউৱাৰ্ছ, ইয়াৰ পৰা পানীখিনি এনেকৈ যায়, এনেকৈ গৈ আছে বৰ্তমান গৈ ই নদীটোত জইন হয়। নদীটোত জইন হৈ পেলাই মানে বহুত মানে ডাঙৰ নদীত মানে পানীখিনি ছাপ্লাই হয় আৰু এই বহুত মানে আৰু কি ক'ম আৰু মানে আৰু এইটো দেখা পাইছে। ইয়াৰ পৰা মানে ইয়াত ফটো চটো মাৰে, বহুত কিছু ল'ৰা ছোৱালীয়ে ফটো মাৰে ইয়াত, ফটো মানে ভিডিঅ' চব কৰে। ইয়াৰ পৰা যদি ইয়াত যদি পৰে সেইটো মৰিলে নাবাচে আৰু, গম পাইছে নাই। ভিউৱাৰ্ছ, ইয়াত পৰিলে মানে যদি মৰে এইটো নাবাচে আৰু, জীৱনতো নাবাচে, ই ঘূৰি আহিব নোৱাৰে আৰু বাৰু। ভিউৱাৰ্ছ, পানীখিনি চাওক কি ধুনীয়া বগা একদম দেখিছে, বা গাভৰু ছোৱালী নিচিনা বগা হৈ আছে পানী। বৰ্তমান এনেকৈ ডেন্স কৰি গৈ থাকে ধুনীয়াকৈ। তই তোহোঁতে কি টোপনি মাৰি আছে নে ফটো মাৰি আছা? ধুনীয়াকৈ মাৰি আছে, চাবি আকৌ পানীৰ ওপৰতে আছা। পানীয়ে যদি গুৰি মাৰি দিয়ে সিফালে লুটি খাই পৰিবি, গম পাইছে নাই। অকণমান ছেভ হৈ থাকিবি আৰু জোতা খুলি ল, নহ'লে শ্লিপ কৰিব। এই জোতাটো খুলি লৈছে, নহ'লে একদম পানী বোলে ঘৰলৈকে গুচি যাব পানীটো, মানে এইটো বহুত গৰম পানীটো, ধৰি দিবই নোৱাৰে তাৰমানে। ভিউৱাৰ্ছ, ইফালে চাওক পানীখিনি কি ধুনীয়া সুন্দৰ পানী, তাৰমানে পানীখিনি বহুত গৰম আৰু পানীখিনিত মানে লাৰিবই নোৱাৰে, ইমান গৰম পানী, গম পাইছেনে নাই। আৰু এইখিনি পানী যেন আপোনাৰ যিকোনো কিবা বেমাৰ হ'লে পানীখিনি খালি লাহে কৰি আপুনি লাৰি দিলে হ'ল, লাৰি দিব ধুনীয়াকৈ। যিকোনো বেমাৰ থাকিলে আপোনাৰ পানীখিনি লাৰি দিলে আপোনাৰ বেমাৰ মানে ভাল হৈ যায়। আৰু যিকোনো বেমাৰ, যিমানেই ডাঙৰ বেমাৰ নহওক অলপ খাই দিলেও আৰু বেছি ভাল আৰু আৰু আপোনালোকৰ যদি কিবা বেমাৰ আছে ইয়াত গুচি আহিব, পানী অকণমান লাৰি যাব, আপোনালোকৰ বেমাৰ ভাল হৈ যাব। এইটো পানীখিনি দেখা পাইছে, এইটো বহুত গৰম পানী তাৰমানে। ইয়াত যদি মানুহ মানে নামে তেনেহ'লে মানুহটো সিজি যাব, ইমান গৰম মানে এই পানীটো দেখা পাইছে। এইটো চাক, ইয়াত হাত ভৰি ধুব পাৰে, দেখিছেনে। মই হাত ভৰি ধুই আছোঁ বৰ্তমান। আপোনালোকে আহিব, যদি হাত ভৰি ধুব লাগে ইয়াত আহি গুচি আহিব, হাত ভৰি ধুব পাৰিব। একদম চাফা, ইয়াত খাই দিব পাৰিব। মই নাখাওঁ, মোৰ পানী পিয়া লগা নাই। ভিউৱাৰ্ছ, এতিয়া আপোনালোকে চাব পাৰিব। ইয়াত মই এতিয়া বৰ্তমান নদীৰ ওচৰত আহিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। এয়া চাওক বৰ্তমান এইবিলাক দেখা পাইছে, এইবিলাক মেটেকা বুলি কোৱা হয়। এইবিলাক মানে হাতীৰ দানা, এইবিলাক হাতীয়ে খায় ইয়াত দেখা পাইছে। আৰু এইটো আপোনালোকে দেখা পাইছে, এইটো যিটো মানে বাঁহৰ নিচিনা দেখা পাইছে, এইটো মানে কি জানেনে, এইটো আপোনাৰ চিপজাল বুলি কোৱা হয়। ইয়াত মানে ডাঙৰ মাছ মাৰে, আপোনাৰ 10 কেজি 20 কেজি ওজনৰ মাছ পোৱা যায় এইডোখৰত, এই নদীখনত মানে। আৰু আপোনালোকক মানে অলপ তলত দেখুৱাব চেষ্টা কৰি যাওক। ভিউৱাৰ্ছ, নাওখন চাই লওক আপোনালোকে, নাওখন চাওক কেনেকুৱা লাগিছে। এইটো তাৰমানে কি কৰে জানে, যেতিয়া মানে পানী বেছি হৈ যায়, অভাৰ পানী, তেতিয়া মানে ইয়াৰ পৰা মানুহ 50টা 60টা মানুহ পাৰ কৰে এই নাওখন। ইমান ডাঙৰ নাও, বহুত ডাঙৰ। Everybody shake it, baby. ভিউৱাৰ্ছ,
ইয়াৰ পৰা যদি মই পৰিব লগা হয় তলত, যদি কেনেবাকৈ মানে বাগৰি যাওঁ, যদি মই এইডোখৰ জেগাত পৰি পেলাই যদি মৰি যাওঁ, তেনেহ'লে মই কেতিয়াও নাবাচোঁ আৰু মই ডেড হৈ যাম। তাৰমানে মোৰ চাক কিমান দৰ তাৰমানে এই তলত চাক। ইয়াৰ পৰা মানে যি হেৰি আপোনাৰ পানী গেটৰ ওচৰৰ পৰা পানীটো ছাপ্লাই যেতিয়া আহে, একদম মানে ইয়াত পানী ফুল হৈ যায়, একে ফুল হৈ থাকে ইয়াত পানী, মানে বহুত পানী হয় আপোনাৰ ক'ব নাই আৰু। পানীখিনি মানে বহুত গৰম পানী, মানে ঠাণ্ডা দিনত খাব ভাল। আৰু ভিউৱাৰ্ছ এইডাল কি গম পাইছে আপোনালোকে চাগে আপোনালোকে চাগে ভাবিছে এইটো বাঁহ নহয়, এইডাল চাই লওক জখলা। যেতিয়া মানে আপোনাৰ পানী ফুল হৈ যায়, মানে পানী ইয়াত অতিৰিক্ত পানী হৈ যায়, মানুহ থাকিব নোৱাৰে, তেনেহ'লে পিছত কি কৰে, এইডাল দি মানে উঠি যায় ওপৰত, উঠি গৈ পেলাই গছতে মানে তাতে জিৰণি লয়, তাতে থাকে আৰু ৰাতি তাতে কটায় আৰু গম পাইছে। অ' মাই গড, এতিয়া বাঘ পাই গ'লো ভিউৱাৰ্ছ, বাঘ। অ' বাঘ একো নকৰিবি দেই মোক, মই ইউটিউবাৰ, তই মোৰ ভিডিঅ' চা নে নাই? ঐ বাঘ একো নকৰিবি হে, বেয়া পাম কিন্তু মোক কিবা কৰিলে, মই এতিয়া পলাম, মোক একো নকৰিবি। ঐ ইউটিউবাৰ হয় মই, ইউটিউবাৰ। এই পলালো দেই। ভিউৱাৰ্ছ সেইফালে চাক কি ধুনীয়াকৈ পানীখিনি পৰি আছে, দেখা পাইছে চাক, ভালকৈ চাক। মানে পানীখিনি কেনেকুৱা, গৰম নে ঠাণ্ডা? বহুত গৰম ন? ভৰিটো পুৰি গ'ল নেকি আকৌ তলৰ ফালে? ভিউৱাৰ্ছ এইখন খাকুখন দেখা পাইছে, এই খাকুটো মানে বহুত টকা খৰচ হ'ল, 3 কোটি টকা খৰচ হৈ গ'ল এইটো খাকুত। কি ষ্টেণ্ডাৰ্ড খাকু দেখা পাইছে।